পাব্লিকৰ অসুবিধা হ'ব মই আপোনালোকক অনুৰোধ কৰিছোঁ মাননীয় সন্মানীয় বিষয়াগৰাকীয়ে জনাইছে যে আপোনালোকে অকণমান সময় ঠাণ্ডা হওক তেখেতসকলে এটা আলোচনা কৰি আছে সন্ধিয়াৰ ভিতৰত আপোনালোকক এটা খবৰ দিব পঠাই দিব লাগে মই নিজে আহিম কাৰণ আমাৰ নিজৰ পৰিয়ালৰে মানুহ হয় বেলেগ নহয় হয় কি তেওঁলোকে কৈ আছে আমি উঠাইতো নহয় কথা পাতি লোৱাৰ পাছত তেওঁলোকেও আহিছে আমি এনেকুৱা এটা পৰিস্থিতি নপৰিব যাতে মোৰ কাৰণে ভৱিষ্যতে দিগদাৰী হৈ যায় নহয় জানো আমি আছো আমি কাম কৰিম নিশ্চয়কৈ একেলগে কাম কৰিব লাগিব বাইদেউ আপোনালোকৰ হয় সমস্যা আছে আমাৰ বহুত সমস্যা আছে সেইখিনি বুজিছো কিন্তু কৰিম কি আমি যিখিনি কৰিব পাৰাখিনি আমি সকলোৱে চেষ্টা কৰিছোঁ আপোনালোকেও আহিছে গণতান্ত্ৰিকভাৱে কৰিছে তেওঁলোকে বিষয়ববীয়াখিনি তিনিদিন আগত লগ ধৰি গৈছে এনেকুৱা নহয় যে তেওঁলোকে কোৱা নাই তেওঁলোকে মোক চিনা পৰিচয় হোৱাৰ লগতে তেওঁ যথেষ্টখিনি কথা কৈছে আপোনালোকৰ দুখ বেদনাৰ কথা কৈছে আধা ঘণ্টাৰ ওপৰত কথা কৈছে আপোনালোকে হয়তো নাই এতিয়া ধৰক মাননীয় মন্ত্ৰী মহোদয় তেওঁ ইয়াতেই নাই গুৱাহাটীতে নাই তেওঁ গোলাঘাটত আছে 2-3 দিনত আহিব আমি পাৰো নোৱাৰো কি পাৰো কি নোৱাৰো এবাৰ চেষ্টা কৰি চাবলৈ দিয়ক নহয় এনেকুৱা কৰি আমি দূৰো কৰিব নোৱাৰো আমি নিশ্চয়কৈ আমি ৰিকুৱেষ্ট কৰিব পাৰো আপোনালোকে যেনেকুৱা কৰিছে আমিও ৰিকুৱেষ্ট কৰিছো আগৰ সঞ্চালক মহোদয়ে দিছে প্ৰপ'জেল আমরা ভাবি চিন্তিয়ে দিছে আপোনালোকৰ কথাখিনি ভাবি চিন্তিয়ে দিছে কিন্তু বহু ধৰণৰ কথা কিন্তু আমি সববিলাক চৰকাৰী যন্ত্ৰতন্ত্ৰৰ মাজত আবদ্ধ হৈ আছো নহয় জানো আমি চৰকাৰৰ এটা অংশ হৈ আছো আমি এনেধৰণে চৰকাৰী আইন শৃংখলা আমি ভংগ কৰিব নোৱাৰো আপোনালোকে ধৈৰ্য ধৰিছো যথেষ্ট কিন্তু এই ধৈৰ্যটো নিজৰ আপোনালোকে সাহস কৰক নিশ্চয়কৈ মই 13 বা 14 তাৰিখৰ ভিতৰত আমি কথা পাতিম আৰু বিষয়ববীয়াখিনিক মাতিম নহ'লে মই নিজে আহিব লাগিব ইয়াৰ পৰা গৈ চচলত আমি ঘূৰি যাব লাগিব এই কথা আপোনালোকে মানিব লাগিব